আহকচোন আজি মই কচু কেনেকৈ ৰান্ধো চাব। তাৰ কাৰণে মই এইখিনি কচুখিনি ধুনীয়াকৈ ধুই কুকাৰ এটাত লৈ লৈছোঁ আৰু তাতে অকণমান নিমখ দিছোঁ। এতিয়া মই ধুনীয়াকৈ এটা চিটি মৰালৈকে কুকাৰটো গেছত বহাই থ'ম। এইফালে মই গেছটো অন কৰি কুকাৰটো বহাই দিলোঁ আৰু আনফালে মই কেৰাহীখন গৰম হৈ থৈছোঁ। ইয়াতে মই আলু ফ্ৰাই কৰি আছোঁ। আলুখিনি ফ্ৰাই কৰি পিনি শাকত দিলে মানে মই শাকখিনি খাই ভাল পাওঁ, সেইকাৰণে মই ফ্ৰাই কৰি লৈছোঁ। আৰু মোৰ কচুখিনি সিজা হৈ গ'ল, এটা চিটিতে ধুনীয়াকৈ খুব ধুনীয়াকৈ সিজিলে। আৰু একেখিনি তেলতে আলু ফ্ৰাই কৰি থোৱা তেলতে মই জলকীয়া পিঁয়াজখিনি ধুনীয়াকৈ ভাজি লৈছোঁ। তাতে দিছোঁ অকণমান আদা নহৰু পেষ্ট, গোন্ধটো ভাল লাগে। আৰু এইখিনি অকণমান ভাজিলৈ এতিয়া মই ইয়াতে দিছোঁ হালধি মই তেলৰ লগতে দিওঁ বেছিভাগ। তেলৰ লগত দিলে মানে গোন্ধটো অকণমান কমে, নহ'লে ঘৰৰ হালধি গোন্ধটো অকণমান বেছি আহে। এতিয়া মই ইয়াতে কচুখিনি দি দিলোঁ। কচুখিনি দিওঁ মই অকণমান সময় ধুনীয়াকৈ ভাজি ল'ম। তাৰ পাছতে ভাজি অকণমান হোৱাৰ পাছতে দিছোঁ আলুকেইটা। আলু দিয়াৰ পাছতে মই যিখিনি কচুৰ পানী বইল কৰোঁতে ৰৈ গৈছিলে, সেই পানীখিনি মই চব্জিতে দি দিছোঁ। সেইখিনি মই কেতিয়াও পেলাই নিদিওঁ, বইল কৰা পানীখিনি। আৰু ইয়াতে মই ভাজি থোৱা মাছৰ মাথাখিনি ইয়াতে দি দিছোঁ। আজি মই বনাইছোঁ কচ মাছৰ মাথাৰ পৰা কচু চব্জি। এইখন চব্জি খাবলৈ বহুত ধুনীয়া হয়। যিসকলে খোৱা নাই খাব। খোৱা নাই বুলি চাগে বেছি মানুহ নায়েই এনেকৈ নোখোৱাকৈ। কচু আৰু মাছ আমাৰ অসমীয়া সমাজত প্ৰায় চলিয়ে থাকে, সকলোৱে নিশ্চয় খাই পাইছেই। তথাপিও কিছুমানৰ ৰন্ধা অকণমান বেলেগ ধৰণৰ হ'ব পাৰে। মই এনেধৰণে ৰান্ধিছোঁ। কেতিয়াবা যদি খাই পোৱা নাই আপোনালোকে খাই চাব। তাতে অকণমান মই দিছোঁ জালুক। জালুক মই 2 চামুচ দি দিলোঁ। জালুকটো আমাৰ ঘৰৰে দেই, ধুনীয়াকৈ মই গুড়ি কৰি থৈছিলোঁ আগৰ। আৰু আমাৰ ধুনীয়াকৈ কচু চব্জিখন ৰেডি হৈ গ'ল। দেখিছেনে? খাবৰ কাৰণে এতিয়া যোগাৰ হৈ গ'ল ধুনীয়াকৈ। আপোনালোকে বাৰু এনেদৰে কচু খাইছে নাই বাৰু? যদি খাইছে জনাব দেই কেনেকুৱা হয়। আৰু আমাৰ ৰাতিৰ থালিখন ৰেডি হৈ গ'ল। আচলতে ৰাতি কচু নাখায় বুলি কয় মানুহে, আমি খাইছোঁ আৰু আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ। ভিডিঅ'টো আপোনালোকলৈ পঠালোঁ আৰু কেনে পালে জনাব। আজিলৈ আহিছোঁ।